নমস্কাৰ জনাইছোঁ মোৰ চেনেললৈ। আজি পুৰা এটা ভিডিঅ'লৈ আৰু আজি মোৰ হাঁহকেইটা দেখাম। মানে হাঁহ দিছিলোঁ প্ৰায় 2 মাহ হ'ল আৰু দেখাই লওঁ বেক কেমেৰা। ইহঁতক কি খুৱাইছোঁ গোটেইখিনি কথা ক'ম। তাৰ আগত এই গঁৰালখিনি দেখাই দিছোঁ কেনেকৈ ৰাখিছোঁ ইহঁতক। এইটো চাওক, এইটো বাহিৰত ঘেৰি দিয়া হৈছে আৰু দেখা পাইছিলে মুৰ্গী ওপৰত যে থৈছিলোঁ চাংঘৰ, এতিয়া বৰ্তমান তাত হাঁহ থৈ দিছোঁ। হাঁহ 50টা আছে, এটা কম আছে আৰু সেয়াই ওপৰতো আছে তলতো আছে। এতিয়া এৰি দিছোঁ, দেখাইছোঁ এয়া মই গেট খুলিলোঁ, সেই চব গ'ল। ওচৰতে জান আছে, জানত যাবগৈ। গোটেইখিনি পানীত যাব এতিয়া ধুনীয়াকৈ। পানীত খেলিব আৰু খাব কিবা কিবি। হাঁহক পানী মেইন লাগিবই। এইফালে নামিব পৰা সুবিধা ধুনীয়া কৰি দিছোঁ। চাওক, এটেকা চেপত মানে খুচৰি খুচৰি খাব। পানী পালেহে হাঁহ পুহিলে মানে পানীটো মেইন। আৰু ইহঁতক অনা 20 দিনমানৰ পিছতে এৰি দিছোঁ পানীত। এতিয়াতো 2 মাহ মানে হ'ল। এয়া সিহঁতে মেটেকাত পূৰা খেলি আছে। আৰু ঔষধ চৌষধৰ কথা যদি ক'বলৈ যাওঁ, হাঁহক ইমান ঔষধৰ প্ৰয়োজন নহয়, কাৰণ সিহঁতে খোৱাটোৱে মেইন নহয়। সিহঁতক মানে বেছিকৈ খায়, সেইকাৰণে ইমান নমৰেও। আৰু মুৰ্গীৰ তুলনাত হাঁহৰ মৰ্টেলিটিটো বহুত কম থাকে। মই যিহেতু 50টা আনিছিলোঁ আৰু ঘৰৰ 3টা আছিল, তাৰ এতিয়া মানে ক'বলৈ 50টা আছে, মানে 3টা মৰিল আৰু ঘৰৰ আৰু হেৰি মিলাই। সেয়াই আৰু খেলি আছে এতিয়া। দানাৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ, দানা বিশেষ প্ৰথমত খুৱাইছিলোঁ কিবা কিবি বেলেগ, আৰু এতিয়া ইমান একো নাই। চাউল, ধান গুড়া, ধান ভাঙিলে যিটো গুড়া হয় সেইখিনি খুৱাওঁ, আৰু বেলেগ একো দানা খোৱা নাই। দানা বেগ এটা আনিম বুলি ভাবি আছোঁ। আৰু চাওক, মোৰ আগৰ ভিডিঅ'ত চাইছিলেই মুৰ্গী ৰাখিছিলোঁ সৰু অৱস্থাত, এতিয়া হাঁহৰ কাৰণে বনাইছিলোঁ। এতিয়া হাঁহ আছে, কাৰণ চাঙত থাকিলে বেমাৰ আজাৰটো কম হয়। ইফালে খেলি আছে আৰু এইখিনি আৰু আপডেটখিনি জনাই যাম। চাওক, সেয়া 2টামান খেলি আছে ইয়াতে আৰু 2টামান তাত। আৰু ক'লোৱে ইহঁতৰ ঔষধৰ প্ৰয়োজন ইমান নাই। খালি লেকজিন পাউডাৰ পেকেট এটা লৈ আহিব, অলপ চলপ খুৱাই দিব, আৰু ইমান ঔষধৰ প্ৰয়োজন। ভিটামিনৰো ইমান খোৱালে খুৱাব পাৰে, কিন্তু হাঁহেও যিহেতু গৰমে সিহঁতৰ আৰু হেৰি খুৱাব নালাগে। আৰু সিহঁতক এটাই প্ৰয়োজন হ'ব, দানা বেছিকৈ খোৱালে হ'ল। দানা ধান কি পায় সিহঁতৰ পাকে খাই থাকে, জুই পেট না সিহঁতৰ। এইখিনি আছিল, আৰু কিবা নজনা আছে যদি কমেণ্ট কৰক, জনাম। এইখিনি আছিল ভিডিঅ'টো, আৰু আপডেটখিনি জনাই গৈ থাকিম। আৰু যদি কিবা নজনা আছিলে, বুজি পোৱা নাই, তেতিয়াহ'লে কমেণ্ট কৰি জনাওক, মই জনাই দিম আপোনালোকক। যদি পাৰোঁ জনাই দিম। আৰু ভিডিঅ'টো শেষলৈ চাবলৈ ধন্যবাদ। আৰু ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেকুৱা ধৰণৰ